All okay done. এতিয়া আমি উৰিবলৈ সাজু আৰু আমাৰ এই দুজনী থাকিব ইয়াতে মই আকাশ সো এইটো হল সম্পূৰ্ণভাৱে প্ৰাইভেট সেক্টৰ হয় আল্ট্ৰালাইট আৰু এইখন হল পুৰণি এয়াৰপোৰ্ট পোখৰা এয়াৰপোৰ্ট আৰু যেটো ইন্টাৰনেশ্যনেল পোখৰা এয়াৰপোৰ্ট হৈছে ইয়াৰ পৰা 5 কিলোমিটাৰ নিলগত মোৰ ফ্লাই নহয় 15 মিনিট কিন্তু গোটেইখিনি ডিপেন্ড কৰে ওয়েদাৰৰ ওপৰত গতিকে এসা মোৰ ৰসা এডাল ডিঙিত বান্ধি লৈছো নহলে এলাউ নকৰে কাৰণ ওপৰত প্ৰচুৰ বতাহ থাকে মোৰ পিকচাৰ বস্তাকে বহু ওচৰত আহি আছে ভাল নালাগিব পাৰে তথাপিও আপোনালোকে হজম কৰিব আৰু পুনৰবাৰ কওঁ যিসকলে মোৰ চেনেল চাই আছে তেওঁলোকে ভিজিট কৰি আছে বহুতে কিন্তু ছাবস্ক্ৰাইব নকৰাকৈ গৈ আছে আপোনালোকে প্লিজ আপোনালোকৰ একমাত্ৰ মৰম আশীৰ্বাদ পোৱাৰ কাৰণে ইমান দূৰলৈকে আহিছোঁ আপোনালোকে ভিডিঅ'বোৰ চাই পেলাই ছাবস্ক্ৰাইব কৰি যায় যেন এই ভিডিঅ'ৰ সংলাপবোৰ মই ভইচ অভাৰ দিবলৈ বাধ্য হৈছোঁ কাৰণ যিমান জোৰে চিঞৰিলেও কোনো ৰেকৰ্ডিং নহয় এই গোপ্ৰত এতিয়া আমি ক্ৰমান্বয়ে ওপৰলৈ উৰিবলৈ আৰম্ভ কৰিছোঁ সঁচাকৈ থ্ৰিল অনুভৱ হয় আৰু এই ধৰণৰ উৰণ আল্ট্ৰালাইট বুলি কয় মই প্ৰথমবাৰৰ বাবে পোখৰাতেই কৰিলোঁ আৰু মোৰ সৈতে এয়া পাইলট ইয়াৰে স্থানীয় কিন্তু তেওঁলোকৰ হেনো কঠিন প্ৰশিক্ষণ দিয়া হয় আৰু এইদৰে আমি ক্ৰমান্বয়ে ওপৰলৈ উৰি গৈ আছোঁ আৰু সৌৱা দূৰত আপোনালোকে দেখিবলৈ পাইছে তাল আৰু এই ধৰণৰ তাল অৰ্থাৎ লেক গোটেই পোখৰাত 7টা আছে অৰ্থাৎ পোখৰা চহৰটো 7টা লেকে আৱৰি ধৰিছে তাৰে ভিতৰত আটাইতকৈ ডাঙৰ লেকটোৰ নাম হ'ল বেংনাছ তাল আৰু এইটো হ'ল ৰত্নতাল এইদৰে 7টা লেক আছে এতিয়া আমি ক্ৰমান্বয়ে ওপৰলৈ আৰু ওপৰলৈ উৰি গৈ আছোঁ তলত দৃশ্যৰাজি অতিকৈ মনোহা আমাক আল্ট্ৰালাইট কোম্পানীয়ে কৈছিলে যে আপোনালোক 11টাৰ ভিতৰত যদি নাহে পিছবেলালৈ আমি চৰি ক'বলৈ বাধ্য হ'ম কাৰণ ইয়াত পোখৰাত এটা ডাইলগেই আছে কোন সময়ত বৰষুণ আহে আৰু কোন সময়ত পোৱালি কান্দে তাৰ কোনো ঠিকনা নাই এই ধৰণৰ ডাইলগ ইয়াত আছে অৰ্থাৎ সঘনাই ইয়াত বতৰ বেয়া হৈ থাকে আৰু বিশেষ কৰি আমি এই মাহত আহিছোঁ কিন্তু আচলতে আল্ট্ৰালাইট কৰিব হ'লে খৰালি মাহত আহিব লাগে কাৰণ চাওক চাৰিওফালে সম্পূৰ্ণ মেঘে ঢাকি ৰখাৰ বাবে আমি অন্নপূৰ্ণা ৰেঞ্জ দেখা নাপালোঁ ইয়াতে আছে সুউচ্চ পৰ্বত মাছা পুষ্পে যাক দেখিবলৈ 6 লাখ আল্প কৰি যাব পাৰি সেইকাৰণে পোখৰাক কোৱা হয় বিউটিফুল অফ নেপাল আৰু ছুইজাৰলেণ্ড এতিয়া আমি ক্ৰমান্বয়ে ওপৰলৈ উৰি গৈ আছোঁ আৰু তলৰ নাজাৰাবোৰ চাই সঁচাকৈ আপ্লুত হৈছোঁ আৰু হয়তো জীৱনত এই ধৰণৰ প্ৰায় যেতিয়ালৈকে কৰা হয় ক'ব নোৱাৰোঁ কিন্তু সঁচাকৈ থ্ৰিল অনুভৱ হয় পোখৰা এই ধৰণৰ এক্টিভিটি বহুখিনি আছে যেনে পেৰাগ্লাইডিং পেৰামটৰিং আল্ট্ৰালাইট আৰু সৰু সৰু এৰোপ্লেনেৰে কাষৰীয়া মাছা পুষ্পে অন্নপূৰ্ণা লপচে সাগৰমাথা ইত্যাদি 8টামান শৃংগ চাব পাৰি এতিয়া ক্ৰমান্বয়ে আমি পৰিক্ৰমা কৰি আছোঁ আপোনালোকক কেইটামান ইনফৰ্মেশ্যন দি থওঁ পোখৰা মুঠ জনসংখ্যা 2021 মতে 5,18,000 আৰু ইয়াত ফ্ৰেঞ্চ কলনী ব্ৰিটিছ কলনীও আছে আৰু গোটেই বছৰ ইয়াত পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা পৰ্যটকসকল আহি থাকে ভাৰতৰ নিচেই কাষত থকাৰ বাবে পোখৰালৈ ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটক অহা দেখা হয় আৰু ইয়াৰ যিমান কেইখন হোটেল আছে এইবোৰ ঠাই ঠাই থকা পৰিলক্ষিত হয় আপোনালোকে যদি কেতিয়াবা পোখৰালৈ আহে এই ধৰণৰ ছেফটি গেমবোৰ উপভোগ কৰিব পাৰিব সঁচাকৈ খুবেই ভাল লাগে পোখৰাত আহিলে চাবলগীয়া বহু ঠাই আছে পোখৰাৰ পৰা মুক্তিনাথ হৈ আপাৰ মাষ্টাংলৈকে যাব পাৰি এতিয়া অৱশ্যে আপাৰ মাষ্টাং বন্ধ হৈ আছে কিন্তু ভাৰতীয়সকলৰ কাৰণে আপাৰ মাষ্টাঙত গ'লে 37,000 টকা এক্সট্ৰা দিব লগা হয় কিন্তু লোৱাৰ মাষ্টাং মানে মুক্তিনাথলৈ যদি যায় কম টকা ফিজ ভৰি যাব পাৰি
পোখৰাত চাবলগীয়া অন্য ঠাইৰ ভিতৰত ডেভিছ ফলছ, বাটু কেভ, হিন্দুবাচানী টেম্পল, পৰ্বত শিখৰবোৰত আছে প্ৰকাণ্ড শিৱ মন্দিৰ আৰু চাইনাই নিৰ্মাণ কৰি দিয়া বৌদ্ধ স্তূপা ইত্যাদি ইত্যাদি। পোখৰালৈ গোটেই বছৰ পৰ্যটক অহা অইন এটি কাৰণ হ'ল ইয়াৰ জলবায়ু নাতিশীতোষ্ণ মণ্ডলৰ জলবায়ুৰ দৰে না শীত না উষ্ণ। সেয়ে পৃথিৱীৰ বিভিন্ন দেশৰ পৰ্যটকসকলৰ কাৰণে খুবেই প্ৰিয় ঠাই হ'ল এই পোখৰা। পোখৰাৰ বজাৰখনত সোণ ৰূপৰ অলংকাৰ, কাঁহ সামগ্ৰী আৰু ঊল আৰু শালৰ দ্বাৰা নিৰ্মিত বিভিন্ন ধৰণৰ সামগ্ৰী আদি যথেষ্ট পৰিমাণে পোৱা যায়। মহেন্দ্ৰপুৰ এলেকাটো পোখৰাৰ প'ষ্ট এলেকা বুলি কোৱা হয় আৰু পোখৰা মহেন্দ্ৰপুৰতে আছে ব্ৰিটিছ আৰ্মিৰ কেম্প আৰু ইণ্ডিয়ান আৰ্মিৰ কেম্প, আৰু এই দুয়োটা কেম্পৰ পৰাই ব্ৰিটিছ আৰু ভাৰতীয় সৈন্যসকলক বাছনি কৰা হয় আৰু ইয়াৰ বাছনিবোৰ খুব কঠিন পৰীক্ষাত তেওঁলোক উত্তীৰ্ণ হ'ব লগা হয়। বেছিভাগ নেপালী ল'ৰাই কিন্তু ব্ৰিটিছ আৰ্মিতে জইন কৰিবলৈ ইচ্ছা কৰে, কিন্তু বৰ্তমানে এই ধৰণৰ বাছনিৰ ক্ষেত্ৰত কিছু শিথিলতা লোৱা বুলি মই স্থানীয় মানুহসকলৰ পৰা জানিব পাৰিলোঁ। তলৰ সৌৱা ফেৱাতাল আৰু ইয়াৰ কাষে কাষে গঢ়ি অহা বিভিন্ন ধৰণৰ প্ৰতিষ্ঠান, ৰং বিৰঙী ঘৰবোৰ দেখি সঁচাই মন আপ্লুত হয়। পাইলটজনে মাজে মাজে থামছ আপ ইত্যাদি ইংগিতবোৰ দি থাকে আৰু মোক দিবলৈ বাধ্য কৰায়, আৰু লক্ষ্য কৰিলেও তেওঁ মিৰৰখনেৰে মোক লক্ষ্য কৰি থাকে। জানোচা মই ফিট হৈ গৈছোঁ বা তেনেকুৱা ধৰণৰ কিবা শাৰীৰিক প্ৰব্লেম হ'লে তেওঁ ততাতৈয়াকৈ লেণ্ডিং কৰাৰ কাৰণে ব্যৱস্থা কৰে। আৰু আৰোহীজনে যদি কিবা এটা অসুস্থতা অনুভৱ কৰিলে তেওঁৰ বাহুত থপৰিয়াই দিব লাগে, তেতিয়া তেওঁ বুজি পায় যে আৰোহীজনৰ কিবা এটা অসুবিধা হৈছে আৰু নিৰ্দিষ্ট সময়ত তেওঁ লেণ্ডিং কৰিব। এই ধৰণৰ প্ৰিকশ্যনৰ বিষয়ে আগতীয়াকৈ আমাক জনাই দিয়ে। তাৰ কাৰণে এই গেমটো 100% নিৰাপদ। আপোনালোকে কোনো ভয় কৰিব নালাগে। আপোনালোক পোখৰালৈ আহক, এই ধৰণৰ এক্টিভিটি কৰক, আৰু এই ধৰণৰ এক্টিভিটি অৱশ্যে মনত যথেষ্টখিনি সাহস লাগে। সেইকাৰণে এইবোৰক দুঃসাধ্য এডভেঞ্চাৰ স্পৰ্টছ বুলি কয়, কিন্তু কৰিব নোৱাৰা কাম একো নাই পৃথিৱীত, কেৱল লাগে মনত সাহস। সাহস গোটাই আহক, এই ধৰণৰ এক্টিভিটি কৰক, এডভেঞ্চাৰ ফিল কৰাৰ লগতে নিজৰ মনেও কিছু হ'লেও শান্তি পাব। আৰু বহু ধৰণৰ স্পৰ্টছ আছে ইয়াত। বাঞ্জি জাম্প আছে, অৱশ্যে মই অভাৰঅল হোৱাৰ কাৰণে মই বাঞ্জি জাম্পত ইমান এটা ইণ্টাৰেষ্ট লোৱা নাই। যদি ভৱিষ্যতে কৰোঁ তেতিয়াহ'লে নিশ্চয় আপোনালোকে দেখিবলৈ পাব। এয়া ক্ৰমান্বয়ে আমি লেণ্ডিং কৰিবলৈ গৈছোঁ। লেণ্ডিং প্ৰচেছ ছেইম এৰোপ্লেনৰ নিচিনাই, ক্ৰমান্বয়ে লাহে লাহে আহিব লাগে। আৰু যিজন পাইলট তেওঁ সঁচাকৈ অনুভৱী হ'ব লাগিব। তেওঁ চাওক বাৰডালত তেওঁ হাতেৰে কি ধৰণে বেলেঞ্চিং কৰে, উশাহজনেহে অনুভৱ কৰিব পাৰে। হয়, সঁচাকৈ কিছু ভয় লাগে, কাৰণ ওপৰলৈ লৈ যোৱাৰ পিছত তেওঁলোকে ড্ৰিবলিং আৰম্ভ কৰে। যদি আপোনাৰ ভয় লাগে তেন্তে থপৰিয়াই দিয়ক, তেতিয়াহ'লে তেওঁলোকে ড্ৰিবল কৰাটো বন্ধ কৰি দিয়ে। ভিডিওটো কেনে লাগে আপোনাৰ কমেণ্ট যদি ভিডিওটো চাই ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব নাপাব। চেনেললৈ নতুন নিশ্চয় ছাবস্ক্ৰাইব কৰিব, কাষত বেল আইকন প্ৰেছ কৰিব। নতুন ভিডিঅ' নতুন নেক্সট ব্লগ আহিছে, খুব ধমাকেদাৰ মজা লাগিছে ন। চ' আমি অলপ কম্প্ৰমাইজ কৰিবই লাগিব। চা উইণ্টাৰ ছিজন যদি আহে আপুনি এই ধৰণৰ বৰফ দেখা পালেহেঁতেন, মাছা পুচে তলে ফেৰা তালৰ बढिया है। यो अहिले बन्द छ नि, यसलाई एलाउ गर्दैन न के? अनि यो उड्नु हुन्छ अहिले पाइलट हुनु लाग्छ। हजुर पाइलट आउनु भएको छैन। हो, त्यसको लागि यो पनि गर्छ अरे के? गर्छ। सेम फेयर एकै हो। सेम फेयर। ইয়াত পাইলট অহা নাছিল কাৰণে মই আল্ট্ৰালাইট কৰিলোঁ, কিন্তু ইঞ্জিন একেই হয়। এইটো চাওক, এয়া বিকাশে দিলে মোক চাৰ্টিফিকেট। আচলতে চাওক, ডমৰ SB গুৰুং 2 জুন 2022 এনেকুৱা এটা চাৰ্টিফিকেট দিয়ে পোখৰা আল্ট্ৰালাইট। বাকীখিনি পষ্ট কৰি চাব, বিকাশে ভৰাই দিওঁ। কেতিয়া যি কি হওক ন, এনেকুৱা এখন চাৰ্টিফিকেট উৰণ কৰাৰ পিছত পোৱাটো এটা সৌভাগ্য, মানে গৌৰৱ ফিল হয়। বাই বাই বাই, থেংক ইউ। চ' এতিয়া গোটেই কাম অল অ'কে ডান। আমি এতিয়া ওলাই যাওঁ। এটা আপোনালোকক জাননী দি থৈ দিওঁ যে ইয়াৰ ভাড়াবোৰ বিভিন্ন ধৰণৰ হয়। ভাৰতীয়সকলৰ কাৰণে অকণমান বেছি, নেপালীসকলৰ কাৰণে কম। আমি নেপালী হিচাপে নেপালী ক'ব পাৰোঁ যে, সেই হিচাপে কমত পালোঁ।
ফটো 1000 টকা লয় আৰু বাকীত ফেয়াৰটো হ'ল 10,000 টকা নেপালীত গোটেইখিনি মিলাই প্ৰায় আমাৰ 7,000 টকা গৈছে আৰু ভাৰতীয়সকলৰ কাৰণে অকণমান বেছি 2,500 মান বেছি পৰে আৰু ফৰেনাৰ কাৰণে মানে আউটছাইড অফ ইণ্ডিয়া তেওঁলোকৰ কাৰণে আকৌ বেছি প্ৰায় 15,000 টকা পৰি যায় তেওঁলোকৰ